নমস্কাৰ। পেহেলগাম হত্যাকাণ্ডৰ পিছত ভাৰত চৰকাৰৰ বিশেষ কিছুমান ঘোষণা আৰু পাকিস্তান চৰকাৰৰ প্ৰত্যুত্তৰৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। এই হত্যাকাণ্ডৰ পিছত পাকিস্তান বৰ্ডাৰত ইণ্ডিয়ান মিলিটাৰীৰ এক্টিভিটি বাঢ়ি গৈছে। জেলাম নদীত বেছিকৈ পানী এৰি দিয়া হৈছে। তাকে দেখি পাকিস্তান ফুল্লি নাৰ্ভাছ হৈ আছে। সিহঁতে ধৰিব পাৰিছে যে পাকিস্তানৰ ওপৰত এটা ষ্ট্ৰাইক অতি সোনকালেই হ'ব পাৰে। আৰু পাকিস্তান যেতিয়াই বেছি নাৰ্ভাছ হয় তেতিয়াই সিহঁতৰ মুখত নিউক্লিয়াৰ ওলাব ধৰে। পাকিস্তানৰ বহুতো মিনিষ্টাৰে এই নিউক্লিয়াৰ কৰি বেলেগ বেলেগ ধৰণেৰে ষ্টেটমেণ্ট দিছে। পাক মিনিষ্টাৰ হানিফ আব্বাছীয়ে ষ্টেটমেণ্ট দিছে যে 130টাতকৈ অধিক নিউক্লিয়াৰ ৱেপন ভাৰতক টাৰ্গেট কৰি স্থাপন কৰা আছে। उन्होंने कह दिया ना कि अगर हमारा पानी बंद करेंगे तो फिर जंग के लिए तैयार हो जाएं। ये जो गोरी, शाहीन, गजनवी ये चौकों में सजाने के लिए नहीं हमने रखे हुए, ये हमने हिंदुस्तान के लिए रखे हैं बाबा। ये जो 130 एटॉमिक हमारे पास वेपन है वो हमने सिर्फ मॉडल बनाने के लिए नहीं रखे हुए, और आपको पता ही नहीं कि हमने पाकिस्तान के किस किस हिस्से में रखे हुए हैं। ये दुनिया भी जानती है, आप भी जानते हैं, वरना आप तो इतने मक्कार बनिए हैं कि अभी तक पाकिस्तान के ऊपर कई दफा हमलावर हो चुके होते। आपने बड़ी दफा कोशिश की, लेकिन जब आपको पता चला कि हमारे शाहीन जो है फिजाओं में आ गए हैं तो आप भाग गए। तो इसलिए मैं दोबारा दोहराने लगा हूं, ये जो बैलिस्टिक मिसाइल हैं, ये जो क्रूज मिसाइल हैं, ये जो शाहीन है, गौरी है, ये मैं फिर दोहराने लगा हूं, ये हमारे चौकों में नहीं है, ये हमारे बिल्कुल आप इनका रुख आपकी तरफ है और किसी की तरफ नहीं है। तो इसलिए ये सोचना भी ना कि आप पाकिस्तान की हदूद को क्रॉस करोगे, अगर सोचोगे भी तो उसका खमियाजा आपको भुगतना पड़ेगा। এইজন হল হানিফ আব্বাছী, পাকিস্তানৰ ৰেলৱে মিনিষ্টাৰ। আপোনালোকে ভাবিছে চাগে এজন ৰেলৱে মিনিষ্টাৰে এনেদৰে আন এখন দেশক ধমকি কিয় দিছে। এতিয়া পাকিস্তান চৰকাৰে এটা ডাঙৰ ডেভেলপমেণ্ট কৰিছে। পাকিস্তানী ৰেলৱে ষ্টেচনবোৰ এতিয়া পাকিস্তানী সৈন্যৰ শাসনত আছে। পাকিস্তানী সৈন্যও যুদ্ধৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ আছে। সিহঁতৰ টেংক, ৱেপন আৰু বেলেগ বেলেগ আৰ্টিলাৰী এঠাইৰ পৰা আন ঠাইলৈ এই ৰেলৰ জৰিয়তেই অনা নিয়া কৰা হৈছে। এনেকৈ পাকিস্তানে যুদ্ধৰ বাবে ইমান প্ৰিপেৰেশ্যন 2019 চনতো কৰা নাছিল। পাকিস্তান কিয় ইমান পেনিক চিটুৱেশ্যনৰ সন্মুখীন হ'ব লগা হৈছে বাৰু? পেহেলগাম এটেকৰ কেনেকৈ প্ৰতিশোধ ল'ব পাৰি তাৰ বিষয়ে ভাৰতে 100ৰো অধিক দেশৰ সৈতে আলোচনা কৰি আছে। আৰু পাকিস্তানেও গম পাইছে যে এতিয়া চাইনাৰ বাহিৰে সিহঁতক ছাপোৰ্ট কৰা দেশ কোনো নাই। ইয়াৰ উপৰিও ইণ্ডাছ ৱাটাৰ ট্ৰিটি ছাছপেণ্ড কৰাৰ কাৰণেও পাকিস্তান বেছিকৈ নাৰ্ভাছ হৈছে। কাৰণ 1965 চনত ইণ্ডিয়া পাকিস্তান যুদ্ধ হৈছিল, 1972 চনতো যুদ্ধ হৈছিল, কাৰ্গিল যুদ্ধ হ'ল, তথাপিও কেতিয়াও এই সন্ধিখন ছাছপেণ্ড কৰা হোৱা নাছিল। এতিয়া মূল কথাটো হ'ল যে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হ'ব নে নহয়। যুদ্ধ শব্দটো বহুত ডাঙৰ হয় আচলতে, কিন্তু পাকিস্তানৰ আৰ্মি জেনেৰেলবোৰে নিজৰ পৰিয়ালবোৰ পাকিস্তানৰ পৰা দূৰত শ্বিফ্ট কৰা আৰম্ভ কৰিছে। এতিয়া এইটো খাটাং ক'ব নোৱাৰি যুদ্ধ হ'ব নে নহয়, কিন্তু পাকিস্তানে যদি এইটো ভাবে যে ভাৰতে আমাৰ ওপৰত এটেক কৰিব এতিয়া, তাৰ আগতে আমি এটেক কৰি দিওঁ, তেতিয়া কিন্তু যুদ্ধ হোৱাৰ সম্ভাৱনা বহু বেছিকৈ বাঢ়ি যাব। যদি আমি নিউক্লিয়াৰ ৱেপনৰ কথা ক'ব যাওঁ তেন্তে ভাৰতৰ ওচৰত 172টা নিউক্লিয়াৰ ৱেপন আছে আৰু পাকিস্তানৰ ওচৰত 170টা। কিন্তু ইয়াৰে কিমানটা ডিপ্লয় কৰা আছে সেইটো আগতে চিয়ৰ নাছিল, যদিও হানিফ আব্বাছীয়ে নিজেই কৈ দিলে যে 130টা নিউক্লিয়াৰ ৱেপন ডিপ্লয় কৰা আছে। যুদ্ধ হ'লেও নিউক্লিয়াৰ ৱেপন ব্যৱহাৰ কৰিব লগা পৰ্যায় নাহে, যদিও সিহঁতৰ মিনিষ্টাৰবোৰে বাৰে বাৰে নিউক্লিয়াৰ ৱেপনৰ কথা কৈ থকাৰ বাবেহে এইবোৰ তুলনা কৰি দেখালোঁ। পাকিস্তানে বাৰে বাৰে নিউক্লিয়াৰ ৱেপনৰ কথা এই কাৰণেই কৈ থাকে, যদি ভাৰতৰ লগত যুদ্ধ হয়ও তেতিয়া ট্ৰাম্প, শ্বি জিনপিং, পুটিনে নিউক্লিয়াৰ যুদ্ধৰ ভয়ত সিহঁতক যাতে বচাইহি। পাকিস্তানক বেলেগ কোনেও সহায় নকৰিলেও কিন্তু চাইনাই কৰিবই। ৰিপৰ্ট অনুসৰি চাইনাই ৰাতিটোৰ ভিতৰতে PL-15 মিছাইল পাকিস্তানলৈ পঠাইছে। ভাৰতৰ লগত যদি যুদ্ধ আৰম্ভ হয় তেতিয়া এই মিছাইলে পাকিস্তানক যথেষ্ট সহায় কৰিব। That's it for today. ভাৰত পাকিস্তানৰ ওপৰত আৰু ভিডিঅ' যদি বিচাৰে তেন্তে কমেণ্ট কৰি জনাওকচোন। এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। জয় আই অসম।